নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত পাঞ্জাবী পুলিচাৰৰ অভিনয়ত অভিনয় কৰা অভিনেতাজন প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল পাঞ্জাবী পুলিচ চাৰ্জনৰ প্ৰকৃত নাম হৈছে বিষ্ণু নাথ তেওঁৰ জন্ম হৈছিল 1991 চনৰ 3 মাৰ্চত তেওঁৰ ঘৰ গুৱাহাটীৰ 6 মাইলত বন্ধু বান্ধৱীসকল এতিয়া জানোৱা হওক বিষ্ণু নাথৰ পৰিয়ালত কোন কোন আছে তেওঁ পৰিয়ালত মাক দেউতাক আৰু এগৰাকী ভৈনীয়েক আছে দেউতাকৰ নাম ভূমিহা নাথ বিষ্ণুনাথৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ গুৱাহাটীৰ পাব্লিক কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰে জনপ্ৰিয় অভিনেতাজনে BA পাছ কৰাৰ পাছতে মডেলিং জগতত খোজ দিয়ে তাৰ পাছত তেওঁ অভিনয় কৰিবলৈ সুযোগ লাভ কৰে বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে বিষ্ণুনাথ বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত পাঞ্জাবী পুলিচ চাৰ্জনৰ অভিনয় চাই কেনে পায় কমেণ্ট কৰি জনাবচোন আৰু আপুনিও যদি বিষ্ণুনাথ উৰফে পাঞ্জাবী পুলিচ চাৰ্জনৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'